ৰাতিপুৱা উঠি পেলাই গোটেইবোৰৰ কাৰণে মই ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। ব্ৰেকফাষ্টটো কৰি পেলাই আৰু আজি দেৰি কৰা নাই, লাঞ্চ ৰেডি কৰিব লাগিছে। আজি কিটচেনত মই আৰু মোৰ ফাদাৰ ইন ল। আব্বাই আকৌ শুকান মাছৰ চাটনিটো ইমান টেষ্টিকৈ বনাই নহয়। আমাৰ ঘৰৰ চবে ট্ৰাই কৰিছোঁ, কিন্তু আব্বাৰ নিচিনা টেষ্ট নহয়। আৰু সেইটো আব্বাই আমাক খুৱাই পেলাই ইমান বেছি ভাল পায়, কি ক'ম আৰু। ইপিনে আৰু মানুহজনে লাচ্চি বনালে। আমি সদায় ভাত খাই পেলাই লাচ্চি এগিলাচ খাবই লাগিব, কাৰণ ইয়াত বহুত বেছি গৰম। খাই লৈ পেলাই গোটেইবোৰে শুই পৰিছিলোঁ। এতিয়া অকণমান ওলাই গৈ আছোঁ আমি, যিহেতু কালি আব্বাহঁতৰ ফ্লাইট আছে। কালি আব্বাহঁতে গুৱাহাটী গুচি যাব, তাৰ বাবে আজি অকণমান ওলাই আহিছোঁ। আৰু ইমান দিন থকাৰ পিছত মানে গ'লে বিৰাট বেছি বেয়া লাগে। উপায়ো নাই, অহা যোৱাটো হৈয়ে থাকিব। আমি আহিলোঁ DLF, আৰু আজিকালি আইৰা যিহেতু হেমলিছ যাবই লাগে তাইক লৈ পেলাই। তাই একেবাৰে মাথাটো খাই পেলাই যদি হেমলিছত লৈ নাযাওঁ, কাৰণ তাই ইয়াতে খেলি পেলাই ইমান বেছি ভাল পায়, কি ক'ম আৰু। তাত খেলাই পেলাই অকণমান তাৰপিছত আমি কিবা কিবি খাই এতিয়া আহিছোঁ স্মাৰ্ট বজাৰ। তাৰ পৰা অকণমান বজাৰ কৰিলোঁ, তাৰপিছত আহি গ'লোঁ আমি ঘৰ। আজিলৈ ইমানেই আছিলে, বাই।